নমস্কাৰ আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে গম পাইছে ৰিচেণ্টলি আমাৰ AB&UB APRO আৰু যিখিনি আছে গাৰ্ডছমেন এনেকৈ আপোনালোকৰ আসাম পুলিচত অলৰেডি এপইণ্টমেণ্ট দিয়া হ'ল আৰু সকলোকে শুভেচ্ছা জনাইছোঁ যাতে আপোনালোকৰ সততা পৰিচয় দি আপোনালোকে ভালদৰে সমাজখনৰ ৰিফৰ্মছ কৰে যি অন্ধবিশ্বাস আছে বা ক্ৰাইমবিলাক আছে সেই ক্ৰাইমবিলাক যাতে আপোনালোকে ৰিফৰ্মছ কৰে তাৰে আমাৰ আপোনালোকক আমি সেইটোৱে বিচাৰোঁ আৰু আজি এটা যিটো মই ভিডিঅ' বনাম এইটো আমাৰ SI ওপৰত বনাম আৰু আমাৰ যিখিনি SI অলৰেডি আপোনাৰ AB&UB দুটা SI এক্সাম হৈছিলে ওকে আৰু মেক্সিমাম কেণ্ডিডেটে কি কৰিছে আপোনাৰ UB SIত এপ্লাই কৰিছে মেক্সিমাম বুলি ক'লেও বেয়া নহয় কিন্তু কি হয় AB SIত বহুত কেণ্ডিডেটে কম পাইছে ওকে বহুত কেণ্ডিডেটে কমকৈ এপ্লাই কৰিছে যিটো কমাণ্ডটো যিটো SI আছিল কিয়নো প্ৰথমে যিহেতু UB SI পোষ্টখিনি ওলাইছিলে গতিকে তাৰ ঠিক কেইদিনমানৰ পাছতেই আপোনাৰ AB SIটো ওলালে গতিকে UBখিনি যিসকলে এপ্লাই কৰিছিল ABখিনি নকৰিলে বহুতে নকৰিলে মই সুধিছোঁ মোৰ যিবিলাক ফ্ৰেণ্ডছ আছে সকলোবিলাকে কৈছে যে আমি ABখিনিত মানে এপ্লাই কৰিব থাকি গ'ল বহুতে গতিকে সেইকাৰণে মই ভাবিছোঁ যে কাট অফটো অকণমান কম যাব আৰু আপোনালোকে গম পাইছে যে যিটো SI ৰিজাল্ট আমাৰ যিহেতু 24 তাৰিখে এপ্ৰিলৰ 24 তাৰিখে আমাৰ এক্সামটো হৈছিল গতিকে আপোনাৰ SI ৰিজাল্টটো আপোনাৰ আমাৰ জুন মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ ৰিজাল্টটো আহি যাব মই মানে বহুতক সুধিছোঁ বা বহুতে মোক কৈছে মই মানে চিক্ৰেটলি গম পাইছোঁ যে কথাটো আপোনালোকৰ জুনৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ SI মানে আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আহি যাব এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ SI কাট অফটো কিমান যাব SI কাট অফটো যদি যায় আপোনালোকে ভাবিছে বহুতে কৈ আছে ফেচবুক পেজত বা বিভিন্ন ধৰণৰ ফেচবুক গ্ৰুপত কৈ আছে যে 65 যাব বা কিছুমানে কৈছে 80ও যাব 80+ যাব তেনেকৈ কৈছে আচলতে কি হয় চাওক বহুতে হয়তো এক্সামত যেতিয়া প্ৰশ্নবিলাক যেতিয়া কৰিছে গম পাইছেনে যেতিয়া স্পৰ্শ কৰিছে বা প্ৰশ্নবিলাক হয় মনত আমাৰো ভাল হৈছে যে একদম প্ৰশ্নবোৰ কিবা ইজি টাইপৰ আহিছে যে আমি যে এইবোৰ পঢ়ি আহিছিলোঁ ক্লাছ 7, 8, 9, 10ত এইবোৰ পঢ়িওৱা প্ৰশ্ন যিবিলাক কুৱেশ্যন কিছুমান আহিছে সেইবোৰ আপোনালোকে যদি NCERT বুকখিনি কমপ্লিট কৰে বা আমাৰ যিখিনি আপোনাৰ কাউন্সিলৰ বুকখিনি যদি কমপ্লিট কৰে ভালকৈ পঢ়িছে তেতিয়া আপোনালোকে নিশ্চয় পাৰিব ওকে কিন্তু তাতো কিছুমান আমাৰ ডাউট থাকি গৈছে সেই ডাউটবিলাকৰ কাৰণে হয়তো আমাৰ আনচাৰ হ'ব লাগিছিলে কিবা এটা কিন্তু আমাৰ সেই কনফিউজটো থাকি যোৱা নে কি আমাৰ কিন্তু ভুল হৈছে বহুতৰে ভুল হৈছে মই গম পাওঁ বহুতে প্ৰথমে কৈছিলে যে মই 50 বা 60 পাম বা 65 পাম কিন্তু পিছত ঘৰত আহি চাইছে যে তেওঁলোকে খুব বেছি 50 পাব 50 বা 45 সামথিং এনেকুৱা পাব ওকে মই সেইকাৰণে কৈছোঁ যে বহুতৰ সেইটো প্ৰশ্ন আহিছে গতিকে আপোনালোকে যদি চাই জেনেৰেল যিটো কেটেগৰী আছে তেওঁলোকৰ আনুমানিক তেওঁলোকৰ আপোনাৰ 55+ থাকিব লাগে 55+ থাকিব লাগে মোৰ মতে দেই চবৰে বেলেগ বেলেগ গতিকে আৰু যিখিনি OBC আছে তেওঁলোকৰ আপোনাৰ 50+ থাকিব পাৰে মই এনেই জাষ্ট এটা এনেকৈ চেম্পল বনাইছোঁ মই ইমান মানে ভালদৰে বনোৱা নাই জাষ্ট মোৰ কথাটো কৈছোঁ মোৰ এটা ধাৰণা আছে কনচেপ্টটো মই ক্লিয়াৰ কৰি দিছোঁ আৰু যিখিনি আমাৰ ST আছে শিডিউল কাষ্ট তেওঁলোকৰ কাৰণে তেওঁলোকৰ OBCতকৈ বেছি যাব পাৰে ওকে OBCতকৈ বেছি যাব পাৰে তাৰপিছত আমাৰ ST আকৌ দুটা পাৰ্ট আছে এটা প্লেচ এটা হিল এৰিয়া গতিকে সেইটো পোষ্টলৈ দেখা যাব এইটো কিমান যাব কাট অফটো গতিকে আপোনালোকে যিসকলে SI ভাবিছে যে মোৰ নামটো আহিব কনফাৰ্ম ওকে তেওঁলোকে ফিজিকেলটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক ওকে ফিজিকেলটো ষ্টাৰ্ট কৰি দিয়ক যিহেতু 1.6 কিলোমিটাৰ আছে আমাৰ যিখিনি UB SI কাৰণে গতিকে 1.6 কিলোমিটাৰ আপোনালোকে ৰানিংটো ষ্টাৰ্ট কৰক যিহেতু গুৱাহাটীত হ'ব এইটো গতিকে আপোনালোকে ষ্টাৰ্ট কৰক আৰু আপোনাৰ লং জাম্পটো আপোনাৰ ভালদৰে এক্সিলেণ্ট মাৰিবলৈ আপোনালোকে ট্ৰাই কৰক ওকে এই দুটা বস্তু আপোনালোকে ভালদৰে কমপ্লিট কৰক এই দুটা যদি আপোনালোকে ভালদৰে কমপ্লিট কৰিব পাৰে আপোনালোকৰ চাকৰিটো কনফাৰ্ম দেখিছেই নহয় আপোনালোকে 0.5 0.1ৰ কাৰণে নাম অহা নাই গতিকে চাওক কিমান কম্পিটিশ্যন হৈছে গতিকে মই ভাবোঁ আপোনালোকে ভালদৰে আপোনালোকৰ যিটো মানে প্ৰেক্টিছটো ফিজিকেল যিটো ফিটনেছটো আপোনালোকে ভালদৰে কামটো কৰক ওকে এই ভিডিঅ'টোৰ জৰিয়তে মই এইখিনিয়ে ক'লোঁ আপোনালোকে যিমান বন্ধু আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ